কোৱা মাজনী পাপা মোৰ স্কুলৰ ইউনিফৰ্ম লাগিছিল মোক মেমে সদায় গালি পাৰে ইউনিফৰ্ম নিপিন্ধিলে মই আৰু কিমান দিন ঘৰৰ কাপোৰ পিন্ধি যাম স্কুলত বুজিছো মাজনী আজি আনি দিম দিয়া ঠিক আছে পাপা আই দিয়া মই আজি মেম হতক মোৰ বাৰ্থডে থাকা বুলি কম ঠিক আছে দিয়া মাজনী ঠিক আছে মাজনী মই আহোঁ হা বাই পাপা বাই মাজনী পাপা আপুনি আহিলে আহিলো মাজনী পাপা আপুনি বহক মই আপোনাৰ কাৰণে পানী আনিছো ঠিক আছে মাজনী মই তোমাৰ কাৰণে আজি কি আনিছো কি আনিছে পাপা এইটো চোৱা ওয়াও ইউনিফর্ম থ্যাংক ইউ পাপা ওকে ওয়েলকাম পাপা আজি মই আপোনাৰ কাৰণে এটা কবিতা লিখিছো কি কোৱা মাজনী শুনোৱাচোন মাজনী সুপাৰ হিৰো না বতাহত উৰে না যাদু কৰে তেতিয়াও মোৰ সুপাৰ হিৰো বেলেগ সুপাৰ হিৰোতকৈ বেষ্ট মোৰ সুপাৰ হিৰোৰ ওচৰত না এক্সট্ৰা পাৱাৰ আছে না আকাশত উৰিব পাৰে তেতিয়াও মোৰ আশা পূৰণ কৰে পৃথিৱীৰ মানুহে মোৰ সুপাৰ হিৰোৰ কথা নাজানে কিন্তু মোৰ সুপাৰ হিৰো মোৰ পৃথিৱী হয় কিন্তু এটাই প্ৰব্লেম আছে মোৰ সুপাৰ হিৰো মিছা কয় তেওঁৰ ওচৰত বহুত পইচা আছে তেওঁ মিছা কয় তেওঁৰ ভোক নালাগে তেওঁ মিছা কয় তেওঁৰ ভাগৰ নালাগে তেওঁ মিছা কয় তেওঁ কান্দিব নাজানে কাৰণ তেওঁ এইবিলাক মোক সুখৰ কাৰণেই কৰে লাভ ইউ পাপা